হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালেই আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ পিছে ভাল নহয়। মোৰ আজি 3-4 দিনমানৰ পৰা অলপমান জ্বৰ ভাৱটো হৈ আছে। ভিডিঅ'টো আগতে বনাই থৈছিলোঁ, এতিয়া এডিটিং কৰি দিওঁ বুলি ভাবিলোঁ। আজি লৈছোঁ এটা চিম্পুল শাকৰ ৰেচিপি ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লকচোন দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি মই আপোনালোকৰ বাবে যিটো ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে কলমৌ শাকৰ ৰেচিপি। কলমৌ শাক বুলি ক'লে আমি সকলোৱে পথাৰত হোৱা সেই ধুনীয়া ধুনীয়া কলমৌবিলাকৰ কথাই মনত পৰি যায়। কাৰণ পথাৰত এতিয়া ধানবোৰ হৈছে আৰু ধানৰ গৰাই যেতিয়া কলমৌ শাকবোৰ হয় তেতিয়া তাক ছিঙি আনি এনেকৈ এসাঁজ খোৱাৰ মজাই বেলেগ। আমাৰো ঠিক তেনেকুৱাই পথাৰৰ পৰা ছিঙি লৈ আহিছোঁ কলমৌ শাকবিলাক আৰু ধুনীয়াকৈ তাক মিহিকৈ কুটি লৈছোঁ। গেছত কেৰাহীটো উঠাই দিছোঁ আৰু তাত পৰিমাণ অনুযায়ী তেল দিছোঁ। বহুতো মছলা মই ব্যৱহাৰ নকৰোঁ। যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ইচ্ছামতে কৰিব পাৰে, কিন্তু মই একদম চিম্পুলভাৱে বনাম। মোৰ প্ৰায় প্ৰতিটো ভিডিঅ' চিম্পুলকৈয়ে বনাওঁ, য'ত মই বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ। তেলটো গৰম হোৱাৰ লগে লগে মই দিম ইয়াত পিঁয়াজ কাটি লোৱা। মই এটা পিঁয়াজ দিছোঁ, ডাঙৰ পিঁয়াজ এটা, আৰু পিঁয়াজটো ৰঙচুৱা হ'লে ভাজি ল'ম। আৰু হালধিখিনিও মই তেলতে দি ল'ম, কাৰণ শাক বনালে তেলতে হালধিটো দিলে ভাল হয়। এতিয়া শাকখিনি দি ভালদৰে ভাজি ল'ম। মন কৰিব আপুনি শাকখিনি একেলগে নিদিব, অলপ অলপকৈ দি ভালদৰে ভাজি ল'ব। আপোনালোকে বাৰু কেতিয়াবা ইমান চিম্পুলকৈ শাক ভাজি খাই পাইছেনে? সাধাৰণতে মই বেছিভাগ শাকজাতীয় বস্তু এনেকৈয়ে খাওঁ আৰু বেছিকৈ সিজিবলৈ নিদিওঁ শাকটো। কোনে কেনেকৈ খাই ভাল পায় সেইটো নিজৰ নিজৰ সোৱাদৰ কথা বা নিজৰ চইচৰ কথা, কিন্তু মই এনেকুৱাকৈ খাই ভাল পাওঁ, কাৰণ বেছিকৈ ভাজিব নালাগে। গতিকে মোৰ প্ৰায় কলমৌ শাকৰ ভাজিখন প্ৰস্তুত হৈ গৈছে। এয়া হ'ল মোৰ কলমৌ শাকৰ ৰেচিপি, একদম চিম্পুল আৰু অতি সহজতে বনাব পৰা এখন ৰেচিপি। শাক আচলতে আমি সকলোৱে খাব লাগে, কিন্তু শাক খোৱা মানুহ আচলতে বহুত কমেই আছে, ভাল পোৱা মানে। মোৰ পিছে কলমৌ শাক হৈ গ'ল ৰেডি। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, কাৰণ আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোক পুনৰবাৰ ভিডিঅ' বনাবলৈ বহুতো অনুপ্ৰাণিত কৰে। তেনেহ'লে আজিলৈ আছে মোৰ ভিডিঅ'টো ইমানেই। আজিলৈ লৈছোঁ বিদায়। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।